इसका बार हम कहाँ पे जाएगा? अभी सुरपाना काटा नाक काटा जगह जा हेलो गाइज जुबिन যুগৰ অসমীয়া ল'ৰা মই ৰিপন বৰাই পুনৰবাৰ স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ' লৈ আজি আহি আমি উপস্থিত হৈছো য'ত নেকি সুপনখাৰ নাক কাটিছিল ৰামচন্দ্ৰৰ ভাতৃ লক্ষ্মণে সেই ঠাইতে আহি আমি আজি উপস্থিত হৈছো এই ঠাইখন অৱস্থিত আছে মহাৰাষ্ট্ৰৰ নাসিকত আৰু নাসিক শব্দটো অৰ্থ সংস্কৃতিত হৈছে নাসিকা ইয়াৰ অৰ্থ নাক আৰু সেই শব্দৰ পৰাই নাসিকৰ উৎপত্তি হৈছে আমি সকলোৱে নিশ্চয় জানো সুপনখাৰ নাক কটাৰ কাৰণে ৰামায়ণৰ মহাযুদ্ধ সৃষ্টি হৈছিল গাইস ইয়াতে এভাগ ধুনীয়া লক্ষ্মণ আৰু সুপনখাৰ নাক কটাৰ দৃশ্য এভাগ ধুনীয়া প্ৰতিমূৰ্তি আছে বলকচোন সেই মূৰ্তিভাগ উপভোগ কৰোঁ আমি হাজাৰ হাজাৰ বছৰৰ আগতে যেতিয়া সুপনখাই মাতা সীতাক আক্ৰমণ কৰিবলৈ আহিছিল তেতিয়া সেই দেখি লক্ষ্মণে এই ঠাইতে সুপনখাৰ নাকটো কাটিছিল সেই সময়ত হৈ যোৱা ঘটনাটোক বৰ্তমান এটা বাস্তৱিক ৰূপ দিবৰ কাৰণে ইয়াতে এটা ধুনীয়া তেখেতসকলৰ প্ৰতিমূৰ্তি অংকন বা প্ৰতিমূৰ্তি স্থাপন কৰি থোৱা হৈছে আৰু অলপ যদি আগুৱাই যাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে ইয়াতে ধুনীয়া এটা ৰামচন্দ্ৰৰ আৰু হিৰণৰ মূৰ্তি দেখা গৈছে যদি আমি ভাললৈ লক্ষ্য কৰোঁ এখন সাইনবোৰ্ড দেখা পাওঁ ইয়াতে সম্পূৰ্ণ ডিটেইলছত লিখা আছে কি কাৰণে নাসিক শব্দৰ উৎপত্তি হৈছিল ৰামায়ণত হৈ যোৱা এই কাহিনী মই আজি নিজ চকুৰে দেখিবলৈ পাই নিশ্চয় আনন্দিত হৈছোঁ সেইকাৰণে ভাবিলোঁ মোৰ লগতে আপোনালোককো মই ভিডিঅ'ৰ জৰিয়তে সৰু সুৰা এটা আভাস দিবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্টত নিশ্চয় জনাব ৰামায়ণৰ অতিকৈ ভাল লগা চৰিত্ৰ হনুমানজীও এটা মূৰ্তি দেখিবলৈ পোৱা গৈছে যিহেতু ৰামচন্দ্ৰৰ ভাতৃক চেচনাগ অৱতাৰ বুলি জনা যায় সেইকাৰণে তেখেতৰ এটা ধুনীয়া ইয়াত মন্দিৰ স্থাপন কৰি থোৱা হৈছে তেখেতৰ এভাগ ধুনীয়া প্ৰতিমূৰ্তিও আছে সঁচাই পৰিৱেশটো বহুতেই ধুনীয়া कैसा लगा आपको? अच्छा लगा ये तो यहाँ पे लक्ष्मण जी ने सुपनख का नाक काटा है মন্দিৰৰ বাহিৰৰ ভাগত ঠিক এনেদৰে বিঘ্নহৰ্তা গণেশ আৰু ৰামচন্দ্ৰৰ কিছুমান দিৱালত ছবি অংকন কৰি থোৱা হৈছে গাইজ ইয়াৰ পৰা যদি আমি ৰাস্তাটো সিটো ছাইডলৈ যাওঁ ৰামচন্দ্ৰৰ ধুনীয়া এটা প্ৰতিমূৰ্তি দেখিবলৈ পাওঁ যিটো নেকি বহুতেই ওখ হয় গাইজ বহুতেই ধুনীয়া আৰু বলক সেই মূৰ্তিভাগৰ বৰ্তমান আমি দৰ্শন কৰি আহোঁ গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় আপোনালোকে কমেণ্টত জনাব যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু পেজটো ফ'ল' কৰি মোক আগুৱাই যোৱাত সহায় কৰি দিব আপুনি আপোনালোক সকলোৱে সুস্বাস্থ্য কামনা কৰি মই ৰিপনে ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ আজি জয় জুবিন দা জয় আই অসম বাই বাই